নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জলকীয়াৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। কথা হ'ল বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তাৰমানে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহলৈকে লগাব পৰা জলকীয়া খেতিৰ ওপৰত মই আজি সুন্দৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়াই দিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই আদৰি ল'ব। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু জলকীয়া খেতিৰ বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনে নাহিব। মই আজি আলোচনা কৰিম চিনজিন্তা জলকীয়া খেতিৰ ওপৰত। এই চিনজিন্তা কোম্পানীৰ জলকীয়াৰ খেতি কেনেকৈ কৰিব লাগে, কেনেকুৱা ধৰণৰ মাটিত আমি পুলি প্ৰস্তুত কৰিব লাগে আৰু কি ধৰণৰ মাটিত আমি জলকীয়া পুলিবিলাক লগাব লাগে, কিমান ডিষ্টেঞ্চত লগাব লাগে, গোবৰ সাৰৰ প্ৰয়োজন কিমান আছে, ৰাসায়নিক সাৰ আমি কি দিম, ফাৰ্টিলাইজাৰ, তাৰপিছত গছত পোকে ডিষ্টাৰ্ব কৰিলে কি ধৰণৰ ঔষধ আমি খেতিত ইউজ কৰিম। আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। কেৱল কথা হ'ল আপোনালোকে মোৰ চেনেলৰ এতিয়াও যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে, এতিয়াও যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক, বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ'ৰ নটিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত প্ৰত্যেক দিনাই পাই থাকে। তো দেৰি নকৰি আৰম্ভ কৰা যাওক। এই জলকীয়া খেতি কৰিবলৈ হ'লে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট, কিছুমানে আগতীয়াকৈ কৰিছে। এইবিলাক জলকীয়া খেতি আগতীয়া কৰিছে, ঠিকেই আছে, কিন্তু গছত নানান ধৰণৰ সমস্যা দেখা পাব, পাতবিলাক হালধীয়া হৈ যাব, কোচ খাব। কিন্তু ফেব্ৰুৱাৰী মাহৰ পৰাই আমাৰ যিটো ৰ'দৰ টেম্পাৰেচাৰ দিনক দিনে বৃদ্ধি পায়, তেতিয়া আপোনালোকে যদি পুলিবিলাক খেতিত দিব পাৰে, আপোনালোকে খেতিৰ পৰা ভাল এটা ফলন আশা কৰিব পাৰিব। কথা হ'ল, এই খেতিত লগোৱাৰ আগমুহূৰ্তত আপোনালোকে মাটি নিৰ্বাচন কৰি ল'ব লাগিব। তাৰ কাৰণ এতিয়া বৰ্তমান ধৰক আমাৰ খৰাং বতৰ চলি আছে, তাৰমানে ঠাণ্ডাৰ সময়, কিন্তু এইটো খেতিৰ পৰা যেতিয়া আমি জলকীয়া ছিঙন দিম, তেতিয়া কিন্তু বৰ্ষা কালত ছিঙন দিব লাগিব। সেইকাৰণে আপোনালোকে মাটি ওখ, এঢলীয়া আৰু হিউমাযুক্ত মাটি নিৰ্বাচন কৰি ল'ব, পলসুৱা মাটি, ৰসাল মাটি। আৰু এই খেতি কৰিবলৈ হ'লে প্ৰতি বিঘাত আপোনালোকৰ 2 ট্ৰাক গোবৰৰ প্ৰয়োজন হ'ব। প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, পটাছ 15, ইউৰিয়া 15, DAP 15, ছয়েল 5 কিলো, মেগনেছিয়াম 5 কিলো সিঁচিলে। তাৰ লগতে আপোনালোকে এটা কাম কৰিব, খেতিত চূণ সিঁচিব। চূণৰ কাম হ'ল গছৰ শিপাত যদি আইৰণে প্ৰব্লেম কৰে, যদি কিবা বীজাণু থাকে, তেনেহ'লে নাশ কৰিব। এইখিনিতে বুজি পালে। ইফালে পুলি প্ৰস্তুত কৰিলে, পুলিৰ বয়স যেতিয়া 25 পৰা 27 দিন হ'ব, সৰু থাকোঁতে পুলিবিলাক আপোনালোকে লগাব লাগিব। লগোৱাৰ পিছতে আপোনালোকে পানী দিয়া হৈছে এইটো খেতিত, আপোনালোকেও চেম এনেকৈ পানী দিব। তাৰ কাৰণ বৰষুণ কম, বৰষুণ এতিয়া নাই। যেতিয়া খেতিত পানী দিয়া হোৱা নাছিল, তেতিয়া কিন্তু গছৰ ধৰণটো এনেকুৱা আছিল, মাটি শুকান হৈ আছিল। এটা গছৰ পৰা বা এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব ৰাখিব 20 ইঞ্চি, 18 ইঞ্চি, আৰু এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব 18 ইঞ্চি বা 20 ইঞ্চি ৰাখি আপোনালোকে লগালে। ইয়াত অলৰেডি 3 বিঘা মাটিৰ জলকীয়া খেতি আছে। তো কথা হ'ল বন্ধুসকল, লক্ষ্য কৰিব, গছৰ যদি শিপাৰ প্ৰব্লেম হৈছে, গল্ড স্পেচিয়েল ছয়েল, গ্ৰিফিন, তাৰপিছত মাৰ্বল, স্পাৰ্কাৰ জিয়াৰ, নেন'জিয়াৰ, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিব। তাৰ লগতে আৰু এটা নাম কৈছোঁ, জিভা 26। আৰু যদি 24 ঘণ্টাত আপোনালোকৰ গছৰ কিবা শিপাৰ প্ৰব্লেম আছে, 24 ঘণ্টাৰ ভিতৰতে গছৰ ভাল শিপা দেখুৱাব। তাৰ কাৰণে আপোনালোকে ষ্ট্ৰ'প্লেজাৰ 95 এইটো যদি দিব পাৰে, হিমুক আৰু ফলভিক এচিড 98% হিমুক আৰু 2% ফলভিক এচিড থকা দানা ফাৰ্টিলাইজাৰ, এইটো যদি আপোনালোকে দিব পাৰে, তেনেহ'লে আপোনালোকৰ গছৰ শিপাবিলাক অট'মেটিকেলি আহি যাব। এতিয়া কথা হ'ল, গছৰ পাতবিলাক হালধীয়া হৈছে, পাতবিলাক কোচ খাই আছে, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব,
শ্বৰ্ট স্প্ৰে কৰিব মেজগাৰ্ড, গ্ৰেচিয়া, চেমোডিছ এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে স্প্ৰে কৰিব। যদি আপোনালোকৰ কিবা ফাৰ্টিলাইজাৰ, কিবা দানা, পোকৰ ঔষধ, কিবা ফাংগিচাইডৰ ঔষধৰ প্ৰয়োজন হৈছে আপোনালোকে মোক যোগাযোগ কৰিব 7002163162। এইটো নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ধুনীয়াকৈ মোক যোগাযোগ কৰিব পাৰিব, হোৱাটছআপ কৰিব পাৰিব। লগতে আপোনালোকৰ যিমানখিনি খেতিৰ প্ৰব্লেম আছে মই আপোনালোকক ছল্ভ কৰি দিম। কেৱল কথা হ'ল আপোনালোকে খেতিক গুৰুত্ব সহকাৰে কৰক, আপোনালোকে আগুৱাই যাওক। আপোনালোকৰ খেতিৰ দিহা পৰামৰ্শ কি লাগে আপোনালোকে ফোন কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক ফোন আৰু হোৱাটছআপৰ যোগেদি যিমানখিনি পাৰোঁ আপোনালোকক আগুৱাই লৈ যাবৰ কাৰণে প্ৰস্তুতি ল'ম। মাজে মাজে আলি দি দিব বৰ্ষাৰ সময়, কিন্তু এতিয়া কিন্তু খেতিত পানী দিব লগা হৈ আছে, জলসিঞ্চন কৰিব লগা হৈ আছে। মাজে মাজে আলি দি দিলে খেতিত পানী দিবৰ কাৰণে সুবিধা হয় বা জলসিঞ্চন কৰিবৰ কাৰণে সুবিধা হয়। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তো আজিলৈ আৰু বিশেষ দেৰি নকৰোঁ। 1 বিঘা মাটি যদি আপোনালোকে ভালদৰে জলকীয়া খেতি যতনকৈ কৰিব পাৰে, মই কোৱা মতে যদি আপোনালোকে কৰিব পাৰে, তো আপোনালোকে বিশেষকৈ 1 বিঘা মাটিৰ পৰা 10ৰ পৰা 12 কুইণ্টেল জলকীয়া আপোনালোকে বজাৰৰ পৰা সপ্তাহ মূৰে মূৰে উঠাই কিনে বজাৰলৈ বিকিব পাৰিব, মাৰ্কেটলৈ ল'ব পাৰিব। তো আপোনালোকে সেইমতে কৰিব। তাৰে কামনা লৈ আজিৰ ভিডিঅ' সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।